অৰুণাচলৰ মায়দিয়া পাছ। তিনিচুকীয়া জিলাৰ শদিয়াৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰত্বত আৰু সাগৰ পৃষ্ঠৰ পৰা ৭,৮11 ফুট উচ্চতাত অৱস্থিত মিনি ছুইজাৰলেণ্ড খ্যাত নামনি দিবাং ভেলী জিলাৰ এই মায়দিয়া পাছ। মায়দিয়াৰ সৌন্দৰ্য উপভোগ কৰিবলৈ বিপদসংকুল পথ অতিক্ৰম কৰি আমিও গৈছিলোঁ ২০২২ চনৰ জানুৱাৰী মাহত। সচৰাচৰ ডিচেম্বৰ মাহৰ শেষৰ পৰা জানুৱাৰী মাহৰ শেষলৈকে মায়দিয়াক বৰফে ঢাকি ৰাখে। প্ৰাকৃতিক সম্পদ আৰু ভৌগোলিক পৰিৱেশৰ বাবে উত্তৰ পূৰ্বাঞ্চল পৃথিৱীৰ বিখ্যাত। পাহাৰ, নদ-নদী আদিৰে আৱৰা উত্তৰ পূবলৈ সেয়ে প্ৰতি বছৰে লাখ লাখ পৰ্যটকৰ আগমন হয়। পৃথিৱীৰ ভিন্ন প্ৰান্তৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু উত্তৰ পূবৰ আটাইকেইখন ৰাজ্য। ইয়াৰ ভিতৰত অন্যতম হৈছে অৰুণাচল প্ৰদেশ। বৰফৰ শুভ্ৰ আচ্ছাদনে আৱৰি ৰাখিছে অৰুণাচলৰ মায়দিয়া পাছক। চাৰিওফালে কেৱল বৰফ আৰু বৰফ, যাৰ বাবে ছুইজাৰলেণ্ড খ্যাত অৰুণাচললৈ যথেষ্ট পৰ্যটকৰ আগমন দেখিবলৈ পোৱা গৈছে। ক'বলৈ গ'লে শীত ভাল পোৱা, বৰফ ভাল পোৱা সকলো পৰ্যটকেই এই মায়দিয়ালৈ আহিব পাৰে মায়দিয়াৰ সৌন্দৰ্য উপভোগ কৰিবলৈ। ৰ'ব ভালখিনি কৈ বাৰু হৈ গ'ল। এতিয়া আপোনালোকক মোৰ অভিজ্ঞতাখিনি ক'বলৈ ওলাইছোঁ। ঠাইখিনি সুন্দৰ যদিও যাওঁতে অলপ মোৰ কষ্ট হৈছিল, কিয়নো একা বেকা ৰাস্তা, ওখ ওখ পাহাৰবোৰ দেখি মূৰটো ঘূৰাইছিলে আৰু ২-৩বাৰ বমি হৈছিলে। আৰু ওপৰলৈ গৈ থাকোঁতে অক্সিজেনৰ লেভেলটো কমি যায় আৰু কাণেৰে শুনাত অলপ দিগদাৰ হয়। ঠাইখিনি গৈ পোৱাৰ পাছত অৱশ্যে সেইখিনি পাহৰি যোৱা হয়। আমি যে ঘূৰি আহিব সময়ত স্ন'ফল হৈছিলে, কিন্তু ভিডিঅ'টো নাথাকিলে, ডিলিট হৈ গুচি গ'ল। ভিডিঅ'টো চাই থকা সকলক মোৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে।